অসমৰ পুলিচ প্ৰশাসন আৰু আপোনালোকক কৈছোঁ ভিডিঅ'টো শেষলৈকে চাওক। যদি মোৰ কথাখিনিত আপোনালোকে একমত তেতিয়াহ'লে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আৰু যদি আপোনালোকে মোৰ কথাখিনিত একমত তেতিয়াহ'লে কমেণ্ট কৰিটো জনাবই, লগতে এটা শ্বেয়াৰ কৰক, যাতে ইমানেই শ্বেয়াৰ কৰক আপোনালোকে ভিডিঅ'টো যাতে অসমৰ প্ৰত্যেকজন মানুহৰ ওচৰলৈ পায়গৈ। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া আহিছোঁ মেইন কথালৈ, ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে ইণ্ট্ৰ'টো লগাই লৈছোঁ। ইণ্ট্ৰ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। দুৰ্গা পূজা আহি আছে, সেইবাবেই অসমৰ পুলিচ প্ৰশাসনখনলৈ মোৰ এটা অনুৰোধ। আৰু আপুনি ভিডিঅ'টো শেষলৈকে চাওক, কিন্তু যদি আপুনি কথাখিনিত একমত তেতিয়াহ'লে কমেণ্টটো কৰিবই, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। কিন্তু যদি আপুনি একমত, যদি কথাখিনি সঁচা বুলি ভাবে, দুৰ্গা পূজা যিহেতু প্ৰত্যেকটো অঞ্চলতে পাতে, সেইবাবে দুৰ্গা পূজা চাবলৈ দিনতো মানুহ যায় আৰু ৰাতিও মানুহ যায়। কিন্তু দুৰ্গা পূজা চাবলৈ যোৱাত তাত বিভিন্ন ধৰণৰ মানুহ যায়। কিছুমান এনেকুৱা মানুহ আছে যিহেতু পুলিচ প্ৰশাসনে ধৰে, সেইবাবে কৈছোঁ, কিছুমানে চুৰ কৰিম, কিবা বস্তু লৈ যাম, কাৰোবাৰ পৰা পকেট মাৰিম, কিবা কৰিম বুলি যায়। আৰু এচামে মদ খাই অভদ্ৰামি কৰিম বুলিও যায়। মদ খাই তেনেকুৱা মানুহো বহুত দেখিছোঁ। চুৰ কৰিবলৈ যোৱা মানুহো দেখিছোঁ, চুৰ ধৰা পৰাও দেখিছোঁ দুৰ্গা পূজাত। কিন্তু কিছুমান এনেকুৱা এচাম মানুহ আছে যিসকলে মদ, ভাং, চিগাৰেট একো নাখায়। তেনেকুৱা কিছুমান মানুহো দুৰ্গা পূজা চাবলৈ যায়। কিন্তু মেইন কথাটো কি, আপোনালোকে এতিয়াও চাবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক, যে মই অসমৰ পুলিচ প্ৰশাসনসকলক মই কিয় অনুৰোধ জনাই ভিডিঅ'টো বনাইছোঁ। মই এই ভিডিঅ'টোত দুৰ্গা পূজাৰ সময়ৰ কথাখিনিহে কৈ আছোঁ, কিন্তু বেলেগে কোনেও যাতে ভুল ভাবি নলয়। আৰু অসমৰ পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দুৰ্গা পূজাৰ সময়ত তেখেতলোক কেতিয়াও ঘৰলৈ যাব নাপায়। আমাৰ নিচিনা সাধাৰণ মানুহকে তেখেতলোকে নিৰাপত্তা দিবৰ বাবে পূজাস্থলীত নিজৰ দায়িত্ব পালন কৰে। তাৰ মাজতো আপোনালোকক এইটো অনুৰোধ জনাইছোঁ যে আপোনালোকে পুলিচ প্ৰশাসন হ'ল বুলিয়ে যে আপোনালোকে বিনা কাৰণত আপোনালোকে কোনো এজন মানুহক নামাৰিব। কোনো এজন মানুহক আপোনালোকে বিনা কাৰণত মৰাৰ কোনো অধিকাৰ নাই। আপোনালোকে পুলিচ প্ৰশাসন হ'ল বুলিয়ে আপোনালোকৰ বিনা কাৰণত কোনো এজন মানুহক মৰাৰ অধিকাৰ নাই। সেইবাবে আজি ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো গোটেই কথাখিনি চালেহে, শেষলৈকে চালেহে বুজি পাব। কিন্তু আধাতে যদি আপোনালোকে ভিডিঅ'টো এৰি থৈ যায়, তেতিয়া ভিডিঅ'টো অকণো বুজি নাপায়। কিন্তু অকণো বুজি নোপোৱাকৈ আপোনালোকে ঘপককৈ কোনো এটা কমেণ্ট কৰি নিদিব। দুৰ্গা পূজাৰ সময়ত কোনোবা ঠাইৰ পৰা কাৰোবাৰ বাইক চুৰ কৰিছে, কাৰোবাক জোকাইছে, মদ খাই অভদ্ৰামি কৰিছে, কাজিয়া লাগিছে, হুলস্থুল হৈছে, কিবা হৈছে, সেইটোত আপোনালোকে তেখেতসকলক এৰেষ্ট কৰিছে, ধৰিছে, মাৰিছে, পিটিছে, কোনো ক'বলগীয়া নাই মোৰ তাত। কিন্তু আপোনালোকে এইটো আগতীয়াকৈ চাই ল'ব যে তেখেতসকলে মানে কি দুখটো কাৰ গাত আছে, কোন দোষী আৰু কোন নিৰ্দোষী, সেইটো আগতে আপোনালোকে বিবেচনাটো কৰি ল'ব। আপোনালোকে পুলিচ প্ৰশাসন হ'ল বুলিয়েই কোনো এজন মানুহক ঘপককৈ মাৰি নিদিব। আপোনালোকে নিৰাপত্তা দি যদি আপোনালোকেই এজন নিৰ্দোষী মানুহক যদি মাৰে, তেতিয়াহ'লে কেনেকৈ হ'ব কওক? ক'ৰবাত ৰাস্তা চাৰিআলি তিনিআলিত যদি কোনোবাই মদ খাই অভদ্ৰামি কৰি তাত কাজিয়া হৈ আছে, তাত আপোনালোকে প্ৰশাসনে যদি তাত তেখেতসকলক এৰেষ্ট কৰিছে বা পিটিছে, সেই সময়তে পূজাস্থলীলৈ অহা এজন নিৰ্দোষী এজন মানুহ যদি সেই ৰাস্তাটোদি পাৰ হৈ যায়, পাৰ হৈ যোৱা অৱস্থাত যদি আপোনালোকে তেখেতকো যদি লাঠিৰে যদি মাৰে, তেতিয়াহ'লে কেনেকৈ হ'ব আপোনালোকে কওক। আৰু ভিডিঅ'টো ক্লিয়াৰ কৰি দিছোঁ যে সকলো পুলিচ প্ৰশাসনকে কথাটো কোৱা নাই। যিসকল পুলিচ প্ৰশাসনে দিনত হওক বা ৰাতি, বিশেষকৈ ৰাতি কোনো দোষী সুখী নাচায়, কোন দোষী কোন নিৰ্দোষী একো নাচায় নোচোৱাকৈ তেখেতসকলে লাঠিচাৰ্জ কৰি দিয়ে, সেইসকল পুলিচ প্ৰশাসনকে অনুৰোধ জনাই কৈছোঁ যে আপোনালোকে তেনেকৈ মানুহক নামাৰিব। কোন দোষী কোন সুখী, মানে দোষী হয় নহয় মানুহজন চাই ল'ব। যদি দোষী তেখেতক শাস্তি দিয়ক, যি শাস্তি দিব লাগে। যদি তেখেত দোষী নহয়, তেতিয়াহ'লে তেখেতক লাঠিচাৰ্জ নকৰিব। কাৰণ একো নকৰা এজন নিৰ্দোষী মানুহক পুলিচ প্ৰশাসন হ'ল বুলিয়ে আপোনালোকে মৰাৰ কোনো অধিকাৰ নাই। আৰু এতিয়ালৈকে যিসকলে ভিডিঅ'টো চালে, আগৰ ভিডিঅ'ত কমেণ্ট কৰে নকৰে নাজানো, কিন্তু এই ভিডিঅ'টোত কমেণ্ট কৰি জনাওক এই কথাটো হয় নে নহয়। কমেণ্ট কৰি জনাওক যে এই কথাটো হয় নে নহয়, সঁচা নে মিছা। কিয়নো কেতিয়াবা আপোনাৰ লগতো হ'ব পাৰে, ক'ৰবাত কাজিয়া লাগি আছে, আপুনি পূজাস্থলীত সেই সময়ত সেইফালেদি পাৰ হৈ গৈছে আৰু আপোনাক পুলিচ প্ৰশাসনে মাৰিছে।
ধৰি লওক কথাটো কৈছোঁ আপোনাৰ লগতো হ'ব পাৰে। সেইবাবে আপুনি যিহেতু ক'বলৈ এইটো প্লেটফৰ্ম বা সুবিধা পোৱা নাই, আপোনালোকক মনৰ কথাটো মই কৈ দিছোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাওক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক ফ্ৰেণ্ডৰ মাজত বাৰু কাৰোবাৰ মাজত, যাতে অসমৰ প্ৰত্যেকজন মানুহে এই কথাটো গম পায়। আৰু যিসকল মানুহে ভিডিঅ'টো শেষলৈকে চাই আছে সকলোকে বহুত বেছি ধন্যবাদ আৰু আগলৈ এনেকুৱা ভিডিঅ'সমূহ চাই থাকিব। আৰু কি ক'ম, ছাবস্ক্ৰাইবটো যদি কৰা নাই, চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ'সমূহ লগ পাই থাকিম। আৰু কেইজনমানে সুধিছিলে যে মোৰ ঘৰটো ক'ত, মোৰ ঘৰটো গোলাঘাটতে, যদি দুৰ্গা পূজাত লগ পাওঁ কিবা এটা খুৱাই দিবা। থেংক ইউ, টাটা, বাই বাই।